ছাত্ৰীসকল, আজি তোমালোকলৈ আগবঢ়াম বিজ্ঞান পাঠ্যপুথিৰ 14 নম্বৰ অধ্যায় শক্তিৰ উৎসসমূহ। এতিয়া শক্তিৰ উৎসসমূহ বুলি কৈছে। শক্তি কি? শক্তি বুলি ক'লে কাৰ্য কৰাৰ সামৰ্থ্যকেই শক্তি বুলি কোৱা হয়। অৰ্থাৎ যাৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ কাৰ্য সমাধা কৰোঁ। সেইকাৰণে কোৱা হৈছে যে শক্তি কি বুলি যদি প্ৰশ্ন সোধে তেনেহ'লে আমি এনেদৰে ক'ম যে কাৰ্য কৰাৰ সামৰ্থ্যই হ'ল শক্তি। যদি আমাৰ কাৰ্য কৰাৰ সামৰ্থ্য নাথাকে তেনেহ'লে আমাৰ দেহত শক্তি নাই বুলি ভাবোঁ। তেনেহ'লে এই শক্তিসমূহ ক'ৰ পৰা পোৱা যায়, কি বস্তুৰ পৰা শক্তি পোৱা যায়, সেই সম্পৰ্কে পাঠটোত আলোচনা কৰা হৈছে। গতিকে ইয়াৰে ভিতৰত শক্তিৰ উৎস বিভিন্ন ধৰণৰ আছে যদিও সকলোবোৰ শক্তিৰ উৎসৰ পৰা আমি ভোজন পৰিমাণে বা প্ৰয়োজন অনুসৰি আমি সেই শক্তিবিলাক ব্যৱহাৰ কৰিব নোৱাৰোঁ। কিন্তু যিবোৰ আমাৰ কাৰণে অতি দৰকাৰী, কম সময়ৰ ভিতৰত আমি শক্তিসমূহ উৎসসমূহৰ পৰা আমি আয়ত্ত কৰিব পাৰোঁ বা শক্তি আহৰণ কৰিব পাৰোঁ, সেইটো আমাৰ জনা দৰকাৰ। সেইকাৰণে ইয়াতে প্ৰথম প্ৰশ্ন মই উত্থাপন কৰিব খুজিছোঁ যে শক্তিৰ ভাল উৎস কি? ভাল উৎস মানে সকলোবোৰ শক্তিৰ উৎসই কিন্তু ভাল নহয়। শক্তি পোৱা যাব কিন্তু আমাৰ কাৰণে সকলোবোৰ প্ৰযোজ্য নহয়। সেইকাৰণে যিবিলাক আমাৰ কাৰণে বা পৃথিৱী জীয়াই থকাৰ কাৰণে যিবিলাক শক্তিৰ প্ৰয়োজন, সেই শক্তিৰ উৎসসমূহ যাতে কামত খটাব পৰা যায় সহজতেই, সেইবোৰ ভাল উৎস হ'ব। সেইকাৰণে ইয়াতে কোৱা হৈছে যে শক্তিৰ ভাল উৎস কি? প্ৰশ্নটোৰ উত্তৰত আমি এনেদৰে ক'ব পাৰিম যে শক্তিৰ ভাল উৎস সেইটোৱে হ'ব যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমাণৰ কাৰ্য কৰে। সৰহ মানে বেছি পৰিমাণৰ, সৰহ শব্দটোৰ অৰ্থ বেছি পৰিমাণৰ কাৰ্য কৰিব পাৰে। 2 নম্বৰত কোৱা হৈছে যিটো সহজে উপলব্ধ, যিটো সহজে আমি আহৰণ কৰিব পাৰোঁ, যিটো আমি সহজেই উৎসটোৰ পৰা আহৰণ কৰিব পাৰোঁ, সেইটো কোৱা হৈছে সহজেই উপলব্ধ। তাৰপিছত তৃতীয়তে কোৱা হৈছে যিটোৰ সঞ্চয় আৰু পৰিবহণ সহজসাধ্য, যিটো আমি সঞ্চয় কৰি থ'ব পাৰোঁ আৰু পৰিবহণ যাতায়াত সিহঁতক কঢ়িয়াই নিয়াৰ কাৰণে যিবিলাক পৰিবহণ ব্যৱস্থা আছে সেইবোৰ সহজ হ'ব লাগিব, যাতে যথেষ্ট জটিল নহয়। আৰু চতুৰ্থ লাষ্ট পইণ্টত দিছে যিটো মিতব্যয়ী। তাৰমানে আমি সেই শক্তিটো আহৰণ কৰাৰ বাবে যিখিনি অৰ্থ ব্যৱহাৰ কৰিম, সেই অৰ্থৰ বিনিময়ত যদি বেছি পৰিমাণৰ আমি শক্তি আহৰণ কৰিব নোৱাৰোঁ তেনেহ'লে সেইটো আমি শক্তিৰ উৎস হিচাপে ধৰি নলওঁ। কি হ'ব লাগিব? আমাৰ খৰচতকৈ লাভ বেছি হ'ব লাগিব। আমি যিখিনি শক্তি আহৰণ কৰিম যাতে কম খৰচতেই বেছি শক্তি লাভ কৰিব পাৰোঁ, সেইটো কোৱা হৈছে মিতব্যয়ী, যাতে মিতব্যয়ী নহয়। গতিকে এই 4টা পইণ্ট যি শক্তিৰ উৎসত আছে সেইবিলাকে হ'ব ভাল উৎস। ইয়াৰ পিছত প্ৰশ্নটো লৈ যাম। এতিয়া কোৱা হৈছে ইন্ধন। ইন্ধন কি? এতিয়া ইন্ধন হ'ল যিবিলাক ৰাসায়নিক পদাৰ্থ বায়ুৰ উপস্থিতিত পুৰিলে প্ৰচুৰ পৰিমাণে তাপৰ উদ্ভৱ হয়, সেইবোৰেই হ'ল ইন্ধন। এতিয়া ইন্ধনো এটা শক্তিৰ উৎসৰ পৰা আহৰণ কৰা উপাদান। তেনেহ'লে ইয়াতে ভাল ইন্ধন কোনবোৰ হ'ব? ইন্ধনটো বহুত ধৰণৰ আছে। এতিয়া সকলোবোৰ
ভাল ইন্ধন বা উত্তম ইন্ধন বুলি ক'ব পাৰিম নে নাই? গতিকে আমি সকলোবোৰ ইন্ধনক ভাল বুলি বা উত্তম বুলি ক'ব নোৱাৰিম। এতিয়া যিবোৰ ইন্ধন ভাল সেইবোৰ কিছুমান বৈশিষ্ট্য থকা প্ৰয়োজন। গতিকে কেনেধৰণৰ বৈশিষ্ট্য থাকিলে ভাল ইন্ধন বা উত্তম ইন্ধন ক'ব পাৰিম? ইয়াতে উল্লেখ কৰা হৈছে যে উত্তম ইন্ধন সেইটোৱে হ'ব যিটোৰ কেলৰি মান উচ্চ। কেলৰি মান মানে যে প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন হ'ব লাগিব। সেইটো দহনৰ ফলত কি হ'ব লাগিব? প্ৰচুৰ পৰিমাণৰ তাপ উৎপন্ন হ'ব লাগিব। সেইটো কোৱা হৈছে যিটোৰ কেলৰি মান অতি উচ্চ। দ্বিতীয়তে কোৱা হৈছে বৈশিষ্ট্যত যিটোৰ দহনৰ পিছত অপজাত দ্ৰব্য উৎপন্ন নহয়, যাতে সেই ইন্ধনটো দহন কৰাৰ সময়ত পুৰাৰ সময়ত যাতে বেয়া পদাৰ্থ যিবিলাক ক্ষতিকাৰক পদাৰ্থ সেইবিলাক যাতে উৎপন্ন নহয়, সেই বৈশিষ্ট্যটো থাকিব লাগিব। তৃতীয়তে কোৱা হৈছে যিটোৰ দহনৰ পিছত অৱশেষ নাথাকে, যাতে পুৰাৰ সময়ত বিভিন্ন অপজাত দ্ৰব্য সৃষ্টি বাৰু নহ'লে কিন্তু যদি অৱশেষ থাকি যায়, অৱশিষ্ট অংশ থাকি যায়, সম্পূৰ্ণৰূপে পুৰি নাযায়, নাইকিয়া হৈ নাযায়, তেতিয়া অৱশেষ থকা বুজাব। তেনেহ'লে ভাল ইন্ধন সেইটোৱে হ'ব যে দহনৰ পিছত যাতে কোনো ধৰণৰ ছাই বা অপজাত দ্ৰব্যৰ সৃষ্টি নহয়, সেই বৈশিষ্ট্যটো থাকিব লাগিব। তাৰে পিছত সেই ইন্ধনটো যে আমি উৎপাদন কৰিম, সেই উৎপাদন কৰাৰ সময়ত যাতে সহজলভ্য হয়, সহজতে যাতে সেইটো আমি উৎপাদন কৰিব পাৰোঁ, তেতিয়াহে সেইটো ভাল ইন্ধন হ'ব। কিছুমান ইন্ধন আছে সেইবিলাক উৎপাদন কৰোঁতে যথেষ্ট পৰিমাণৰ শক্তি বা যথেষ্ট পৰিমাণৰ সময় সেইবিলাকৰ দৰকাৰ হ'ব। গতিকে সেইবোৰ আমি ভাল ইন্ধনত ধৰিব নোৱাৰিম। গতিকে এই চাৰিটা বৈশিষ্ট্য যিবোৰ ইন্ধনৰ আছে সেইবোৰেই হ'ব উত্তম ইন্ধন বা ভাল ইন্ধন। গতিকে এই ভাল ইন্ধন আৰু উত্তম ইন্ধন যিকোনো এটাহে পৰীক্ষাত দিয়ে। তোমালোকে লক্ষ্য কৰি চাবা, ভাল ইন্ধন বা উত্তম ইন্ধন কোৱা হৈছে, দুটা একেই। গতিকে যিটো দিয়ে সেইটোৰ কাৰণে এই চাৰিটা বৈশিষ্ট্য আমি উল্লেখ কৰিব লাগিব। পিছৰ প্ৰশ্নটোলৈ মন কৰা। ইয়াত প্ৰশ্নটোত কোৱা হৈছে যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো ব্যৱহাৰ কৰিবা আৰু কিয়? এতিয়া আহাৰ গৰম কৰিবলৈ উত্তম ইন্ধন ব্যৱহাৰ কৰা উচিত। যে কাৰণ যে উত্তম ইন্ধন দহন কৰিলে কম সময়ৰ ভিতৰত প্ৰচুৰ পৰিমাণে তাপৰ উদ্ভৱ হয়। দহনৰ সময়ত ধোঁৱা বা অপজাত দ্ৰব্য উৎপন্ন নহয়, দহনৰ পিছত অৱশেষ নাথাকে আৰু ব্যৱহাৰ কৰাৰ পদ্ধতি সহজ। গতিকে ইয়াৰ উত্তৰত আমি এনেকৈ উল্লেখ কৰিম যে উত্তম ইন্ধন ব্যৱহাৰ কৰিম, কাৰণ যেটো কম সময়ৰ ভিতৰতে আমি আহাৰখিনি গৰম কৰিব পাৰিম। ইয়াৰ উত্তম ইন্ধনৰ যিখিনি মূল কথা সেইখিনি প্ৰশ্নটোৰ উত্তৰত উল্লেখ কৰিব লাগিব। যে কোনটো ব্যৱহাৰ কৰিবা বুলি প্ৰশ্ন সুধিছে প্ৰথমতে, আমি ইয়াতে উত্তম ইন্ধন উল্লেখ কৰিম আৰু উত্তম ইন্ধনৰ যিটো মূল কথা সেইখিনি ইয়াত উল্লেখ কৰিব লাগিব। যিটো কিয় সুধিছে, কাৰণ সুধিছে তাৰমানে, গতিকে কাৰণ আমি এইখিনি উল্লেখ কৰিব লাগিব। এটা প্ৰশ্নলৈ আহিছোঁ, জীৱাশ্মজাত ইন্ধন কি? দুবিধ জীৱাশ্মজাত ইন্ধনৰ নাম লিখা। যদি এইটো প্ৰশ্ন পৰীক্ষাত সোধে আমি এনেদৰে উল্লেখ কৰিব পাৰিম যে ভূপৃষ্ঠৰ উত্থান পতনৰ সময়ত, গতিকে ভূপৃষ্ঠৰ উত্থান পতন কেতিয়া হয়? হয়তো কেতিয়াবা প্ৰবল সুনামি নাইবা আগ্নেয়গিৰিৰ উদগীৰণ, এই কাৰ্যবিলাক যেতিয়া পৰিলক্ষিত হয় প্ৰাকৃতিক দুৰ্ঘটনা, তেতিয়া পৃথিৱীৰ উত্থান পতন হৈ যাব পাৰে। গতিকে পৃথিৱীৰ উত্থান পতনৰ সময়ত বিভিন্ন জীৱ জন্তু, সাগৰীয় জীৱ মাটিৰ তলত পোত খাই অবায়ৱ বেক্টেৰিয়া, তাতে সেই জীৱ জন্তুৰ লগত কিছুমান অবায়ৱ বেক্টেৰিয়া থাকে।
যিবিলাক মানুহৰ দেহৰ ভিতৰতো থাকিব পাৰে বা জীৱৰ দেহৰ ভিতৰতো থাকিব পাৰে, সেইবিলাক অবায়ব বেক্টেৰিয়া। এই অবায়ব বেক্টেৰিয়াৰ ক্ৰিয়া আৰু চাপৰ প্ৰভাৱত যেতিয়া সেইবিলাকৰ ওপৰত প্ৰবল চাপ পৰে, সেই চাপৰ প্ৰভাৱত ইন্ধন জাতীয় পদাৰ্থ উৎপন্ন হয়। সেইবোৰক জীৱাশ্মজাত ইন্ধন বোলে। গতিকে জীৱাশ্মজাত ইন্ধন বুলি ক'লে কয়লা আৰু পেট্ৰলিয়াম এই দুই প্ৰকাৰৰ ইন্ধন উল্লেখযোগ্য, আৰু এই দুই প্ৰকাৰৰ ইন্ধন যথেষ্ট পৰিমাণৰ ব্যৱহাৰ। ইয়াৰ জৰিয়তে পৃথিৱীৰ দৈনন্দিন জীৱনত যিবিলাক শক্তিৰ প্ৰয়োজন হয়, সেই শক্তিৰ চাহিদা পূৰণ কৰিব পাৰে কয়লা আৰু পেট্ৰলিয়ামৰ জৰিয়তে। গতিকে উক্ত প্ৰশ্নটোৰ উত্তৰ এনেদৰে উল্লেখ কৰিবা। এতিয়া আমি দুটা প্ৰশ্নলৈ আহিছোঁ। ইয়াতে আম্লিক বৃষ্টি কি? আচলতে আম্লিক বৃষ্টি হ'ল, আমি ইয়াৰ নাম এচিড বৰষুণ বুলিও কওঁ। গতিকে এচিড বৰষুণৰ আন এটা নাম আম্লিক বৃষ্টি। গতিকে আম্লিক বৃষ্টি কি এই পাঠটোত উল্লেখ আছে। এতিয়া উত্তৰত আমি লিখিব লাগিব জীৱাশ্মজাত ইন্ধনৰ দহনত। জীৱাশ্মজাত ইন্ধন যেতিয়া আমি দহন কৰিম অৰ্থাৎ পুৰিম, তেতিয়া নিৰ্মুক্ত হোৱা কাৰ্বন, নাইট্ৰজেন আৰু ছালফাৰৰ অক্সাইডসমূহ বৰষুণৰ পানীৰ লগত মিহলি হৈ ভূপৃষ্ঠলৈ নামি আহে। যেতিয়া বৰষুণৰ পানীৰ লগত এইবোৰ মিহলি হয়, তেতিয়া এইবোৰ এচিডলৈ পৰিৱৰ্তন হয়। সেইকাৰণে এই নামি অহা বৰষুণৰ পানীক আম্লিক বৃষ্টি কোৱা হৈছে। ইয়াৰ পিছৰ প্ৰশ্নটোত উল্লেখ কৰা হৈছে সেউজ গৃহ ক্ৰিয়া কি? এতিয়া ইয়াৰ উত্তৰত ক'ব লাগিব জীৱাশ্মজাত ইন্ধনৰ দহনৰ সময়ত উৎপন্ন হোৱা CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড, বিভিন্ন উদ্যোগ কল কাৰখানাৰ পৰা নিৰ্গত NO2 নাইট্ৰজেন ডাই অক্সাইড, SO2 ছালফাৰ ডাই অক্সাইড আদিয়ে কি কৰে, বায়ুমণ্ডলৰ ওপৰত থকা ওজন স্তৰৰ ওপৰত প্ৰভাৱিত কৰে। এতিয়া সেই ওজন স্তৰে আমাক কি কৰে, যাৰ ফলত সূৰ্যৰ পৰা ক্ষতিকাৰক ৰশ্মি আহি ভূপৃষ্ঠৰ জীৱক মৃত্যুৰ মুখত ঠেলি দিয়ে। গতিকে সেই মৃত্যুৰ মুখত ঠেলি দিয়া যিটো ক্ষতিকাৰক ৰশ্মি, এইবিলাক যদি আমাৰ এই ক্ষতিকাৰক ৰশ্মিসমূহ যাতে আহিব নোৱাৰে, তাৰ কাৰণে সেই ওজন স্তৰটো থাকে। এতিয়া যদি কাৰ্বন ডাই অক্সাইড, নাইট্ৰজেন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড যদি উৎপন্ন হয়, তেনেহ'লে কি হ'ব, সেই ওজন স্তৰৰ ওপৰত ক্ৰিয়া কৰি অৰ্থাৎ সূৰ্যৰ পৰা এই ক্ষতিকাৰক ৰশ্মিবিলাক আহাত সুবিধা কৰি দিয়ে। গতিকে সেই সুবিধা কৰি দিয়া ক্ৰিয়াটোৱে হ'ল সেউজ গৃহ ক্ৰিয়া। উল্লেখ আছে অনুচ্ছেদ তাপভিত্তিক শক্তি প্ৰকল্প। এতিয়া তাপভিত্তিক শক্তি প্ৰকল্প বুলি ক'লে যিবিলাক শক্তিৰ প্ৰকল্প বা কাৰখানাত তাপ শক্তি ব্যৱহাৰ কৰি প্ৰয়োজনীয় শক্তিৰ যোগান ধৰা হয় বা উৎপাদন কৰা হয়। এক শক্তিৰ ব্যৱহাৰ কৰি বেলেগ শক্তিলৈ পৰিৱৰ্তন কৰা হয়, সেইবিলাকক ক'ব তাপভিত্তিক শক্তি প্ৰকল্প। গতিকে ইয়াতে কোৱা হৈছে শক্তি কেন্দ্ৰসমূহত পানী উতলাই বাষ্প উৎপন্ন কৰিবলৈ প্ৰতিদিনে বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধন দহন কৰা হয়। যিবিলাক তাপভিত্তিক শক্তি প্ৰকল্প, সেইবিলাকত শক্তি উৎপাদন কৰিবলৈ হ'লে বৃহৎ পৰিমাণৰ আকৌ জীৱাশ্মজাত ইন্ধন দহন কৰা হয় বা পুৰা হয়। এই ইন্ধন দহন কৰাৰ ফলত যিবিলাক বাষ্প উৎপন্ন হয়, সেই বাষ্পবোৰৰ দ্বাৰা টাৰবাইন ঘূৰাই বিদ্যুৎ শক্তি উৎপাদন কৰা হয়। গতিকে
সেইকাৰণে এনেধৰণৰ শক্তি প্ৰকল্পক তাপ বিদ্যুৎ শক্তি প্ৰকল্প বুলি কোৱা হয়। ইয়াৰ পিছত আছে জলশক্তি প্ৰকল্প। এই জলশক্তি প্ৰকল্পত কোৱা হৈছে যে ই শক্তিৰ আন এটা উৎস। জলশক্তি প্ৰকল্পত কি কৰা হয়? অধোগামী পানীৰ স্থিতিশক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰা হয় আৰু সেই শক্তিৰ সহায়ত টাৰবাইন ঘূৰাই কি কৰা হয়? বিদ্যুৎ শক্তি উৎপাদন কৰা হয় আৰু সেই প্ৰকল্পক কোৱা হৈছে জলশক্তি প্ৰকল্প। এতিয়া জলশক্তি প্ৰকল্প হিচাপে নদী বান্ধ বিশেষভাৱে উল্লেখযোগ্য। নদীৰ পানীৰ সোঁতক কি কৰা হয়? ভেটা দি বান্ধ নিৰ্মাণ কৰি পানীৰ গতিবেগ বৃদ্ধি কৰা হয়। বৃদ্ধি কৰি তাৰে সেই পানীৰ সোঁতত টাৰবাইন যন্ত্ৰ বহুৱাই তাৰ ঘূৰ্ণন শক্তিক কি কৰা হয়? যান্ত্ৰিক শক্তিলৈ পৰিৱৰ্তন কৰা হয় আৰু এই যান্ত্ৰিক শক্তিৰ ফলত বিদ্যুৎ শক্তিলৈ পৰিৱৰ্তন কৰিব পৰা যায়। গতিকে জলশক্তি প্ৰকল্পৰ ভিতৰত নদী বান্ধ বিশেষভাৱে উল্লেখযোগ্য। নদী বান্ধৰ সহায়ত জলশক্তিৰ প্ৰকল্পবিলাক উন্নীতকৰণ কৰা হয়। ইয়াৰ পিছত উল্লেখ কৰা হৈছে পৰম্পৰাগত শক্তিৰ উৎসসমূহত ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ। এতিয়া পৰম্পৰাগত শক্তি যিবিলাক আমি ব্যৱহাৰ কৰোঁ, সেই যিবিলাক দৈনন্দিন জীৱনত অৰ্থাৎ সদায় ব্যৱহাৰ হোৱা সেইবিলাক পৰম্পৰাগত শক্তি বুলি কোৱা হয়। একেবাৰে পূৰ্ব কালৰ পৰাই সেইবোৰ চলি আহিছে। সেইবোৰৰ শক্তিৰ উৎসৰ কাৰণে ব্যৱহাৰৰ কিছুমান প্ৰযুক্তিবিদ্যা অৰ্থাৎ হাতে কামে কৰণীয় কাম, হাতে কামে কৰণীয় কামবিলাকক কোৱা হয় প্ৰযুক্তিবিদ্যা। গতিকে শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ লগত প্ৰযুক্তিবিদ্যাৰ বিকাশ হ'ব লাগিব। অৰ্থাৎ প্ৰযুক্তিবিদ্যা হাতে কামে কৰাৰ প্ৰয়াস বেছিকৈ কৰিব লাগিব, তেতিয়াহে শক্তিৰ উৎসসমূহ ব্যৱহাৰৰ যোগ্য হ'ব। ইয়াতে উল্লেখ কৰা হৈছে জীৱ ভৰ। এতিয়া জীৱ ভৰ কেনেধৰণৰ কথা ইয়াতে উল্লেখ কৰা হৈছে জীৱ ভৰৰ বিষয়ে যে আমাৰ ভাৰতবৰ্ষত বৃহৎ পশুধনৰ পৰিপ্ৰেক্ষিতত ইন্ধনৰ এক নিয়মীয়া উৎস হৈ আছে। যিহেতু আমি যিবিলাক ইন্ধন লাভ কৰোঁ সেইবিলাক বেছিভাগেই উদ্ভিদ আৰু প্ৰাণীজাত অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণীৰ পৰা উৎপন্ন হয় আৰু এই উদ্ভিদ আৰু প্ৰাণীয়েই জীৱৰ ভাৰসাম্য ৰক্ষা কৰে। তাৰ বাবে ইয়াক কোৱা হৈছে জীৱ ভৰ। গতিকে জীৱ ভৰ বুলিলে আমি প্ৰধানত উদ্ভিদ আৰু প্ৰাণীসমূহৰ পৰা পোৱা ইন্ধনসমূহকেই বুজিম। ইয়াৰ পিছত কোৱা হৈছে যে জৈৱ গেছ। জৈৱ গেছ কি যদি প্ৰশ্ন সোধে তেনেহ'লে আমি উত্তৰত লিখিম যে বিভিন্ন উদ্ভিদজাতীয় পদাৰ্থ যেনে শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট, শাক পাচলিৰ পেলনি আৰু পুতি জল অক্সিজেন নোহোৱাকৈ পচিলে এক প্ৰকাৰ গেছ উৎপন্ন হয়। সেই গেছবোৰকেই জৈৱ গেছ বুলি কোৱা হৈছে। বিভিন্ন উদ্ভিদজাতীয় পদাৰ্থ যেনে শস্য চপোৱাৰ পিছত থাকি যোৱা অৱশিষ্ট, শাক পাচলিৰ পেলনি আৰু পুতি জল অক্সিজেন নোহোৱাকৈ পচিলে যি গেছ উৎপন্ন হয় তাকেই জৈৱ গেছ বুলি কোৱা হয়। গতিকে এই জৈৱ গেছ বুলিলে কি বুজা যদি প্ৰশ্ন সোধে আমি এনেদৰে উত্তৰটো
উত্থাপন কৰিম। আজিলৈ ইমানতে শেষ কৰিছোঁ। পৰৱৰ্তী পাঠৰ বাকী যিখিনি অংশ আছে পৰৱৰ্তী ক্লাছত পুনৰ আলোচনা কৰিম।